মই তামোলপুৰতে এডুকেশ্যন ছেক্টৰৰ লগত মানে মই টিচাৰ হয় মই এখন স্কুলত আছোঁ বৰ্তমান কনফিডেণ্ট একাডেমি তাতে মই বায়'লজি শিকাওঁ মই মোৰ কোৱালিফিকেশ্যনটো হ'ল MSc প্লাছ B.Ed আছে মোৰ আৰু আজি যিহেতু ইয়াতে ইউথবিলাকৰ যিহেতু জইনিং প্ৰগ্ৰাম ময়ো আজি BPF-ত জইন হ'ম বুলি আহিছোঁ অলৰেডি মই জইন হ'লোৱেই কিয় জইন হ'লোঁ মই BPF-ত এইখিনি মই মোৰ কথাখিনি মই আপোনালোকৰ আগত জনাব বিচাৰোঁ যে কিয় মই BPF-ত জইন হ'ম ঠিক আছে BPF দলৰ মই কি ভাল পাওঁ প্ৰথমটো হ'ল যে ইয়াতে কোনো লেংগুৱেজ লৈ মেলি কাকো ডিছক্ৰিমিনেট কৰা নহয় সকলো জাতি ধৰ্ম মানুহক আমি সমানেই চকুৰে চাই BPF দলে ঠিক আছে ইয়াতে এনেকুৱা দেখা নাপায় যে অকল বড়ো মানুহবিলাকৰ ইয়াতে গেদাৰিং আছে নাই ইয়াতে মুছলমান ধৰ্মী মানুহ আছে বড়ো ধৰ্মী মানুহ আছে অসমীয়াবিলাকো ইয়াতে আছে হয়নে তো ইয়াতে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নাই আমি সকলোৱে একেলগ হৈ BPF দলত জইন হৈছোঁ আৰু একেলগে চবেই আমি একেলগে কাম কৰিম বুলি ওলাই আহিছোঁ মই আজি কিয় ওলাই আহিছোঁ কাৰণ ময়ো আগৰ পৰাই যে কি বুলি কয় এছামিজ মিডিয়ামত পঢ়া মই নিজে সদায় মানে মই নিজে বড়ো যদিও কি বুলি কয় এছামিজ মিডিয়ামত পঢ়াৰ কাৰণে বড়ো নহয় টাইপৰ মোক ফিল কৰোৱা যায় আগৰ পৰাই সৰুৰ পৰাই সেইটো মই সদায় ফিল কৰি আহিছোঁ যেনিবা মই বড়ো নহয় কিন্তু মই বড়োৰ তেজ মোৰ শিৰত দৌৰি আছে হয়নে নহয় মই বড়োৰ হৈ কাম কৰিম কিন্তু এইটো কিছুমান মানুহে বুজি নাপায় বহুত ডিছক্ৰিমিনেশ্যন কৰে ঠিক আছে কিন্তু BPF দলে এনেকুৱা নকৰে সবকে একলগ হৈ মেলি নিজৰ সমাজৰ কাম কৰিম বুলি সবকে একলগ লৈ মেলি আজি থিয় দিছে আৰু বিশেষকৈ যদি ক'ব যাওঁ এডুকেশ্যন ছেক্টৰৰ কথা ষ্টুডেণ্টবিলাকক কোৱা যায় যে এনেকুৱা দিম চাকৰি দিম এনেকুৱা কৰিম তেনেকুৱা কৰিম কিন্তু ক'ত আজিলৈকে নাই কোনো সংস্থাপনে নাই মই নিজে B.Ed কৰি আছোঁ মাষ্টাৰ্ছ আছে মোৰ কিন্তু BTR-ৰ টেট পাতিছিলে মাজতে কিন্তু আজিলৈকে তাৰ কোনো খা খবৰে নাই ক'ত ইমান ভুৱা প্ৰলোভন দিব নালাগে আৰু আমিও আশা কৰিব নালাগে সকলোৱে নিজৰ কৰ্ম আছে কৰি যাব কিন্তু আমাক আপডেট লাগে হয়নে আমি সদায় আপগ্ৰেড হৈ যাব বিচাৰোঁ কিন্তু সদায় যদি আমাক ডিপ্ৰাইভ কৰা যায় সদায় যদি ডিছক্ৰিমিনেশ্যন কৰা যায় হয়নে তো মেণ্টেলি আমি কি বুলি কয় ল' ফিল কৰোঁ যাতে যোনবিলাক বেলেগ দলৰ কৰ্মীসকলে আমাক ল' ফিল কৰায় কিন্তু এই BPF দলে আজিলৈকে কাকো ল' ফিল কৰোৱা নাই আহক জইন হওক মই যেনেকৈ জইন হৈছোঁ থেংক ইউ BTR-आव मोनसे गोजोनथाव खौरां BTR-नि सदर सहर क'क्राझारनि JD र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्स बे आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोर 2024-25 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगोन बे पेरामेडिक्सआव गावारि सोलोंथायखौ थाखो 12 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा लानो हागोन BTR-नि सदर सहर क'क्राझारनि गोजोनपुरी एबा गांजेमा बाजारजों नांजाबनाय आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'ल'जि फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं OT टेक्निशियान ICU टेक्निशियान रेडियोल'जि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS भारत सेवक समाज डिप्ल'माखौ लानो हागोन लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्सनि नैबे मबाइल नाम्बार
9395899391 86383 91746 आव थोंजों सुलाद लाहरनो हागोन।